নমস্কাৰ মোৰ অন্যতম বুলি ক'লে স্বাগতম জনাইছোঁ মানে ৱেলকাম কৰিছোঁ আৰু এতিয়া আজি দিনটোত কাম অলপ আছে বাৰীখন চাফা কৰোঁ বুলি ভাবিছোঁ তাকে দেখা কৰিবলৈ আপোনালোকক এইফালে পাকঘৰত আহিলোঁ মায়ে কি বনাইছে তাকে চাইছোঁ আলু ভাজি আছে আলু আৰু ভাত পাতি দিছে একেলগে ভাত খাই গৈ কাম কৰিব লাগিব এইফালে ভাতৰ লগত নেমু এটা খাবলৈ ছিগিব দিলে তাকে এতিয়া চাই আছোঁ কোনটো ডাঙৰ নেমু লাষ্টত পালোঁগৈ বাৰু ইমান ডাঙৰ হোৱা নাই এটা পালোঁ ছিগিলে তাকে ভাতৰ লগত খাওঁগৈ এইফালে মায়ে ভাত বাঢ়ি আছে ভাত খালে আপোনালোকক লগ পাই আছোঁ ভাত খাইকৈ উঠিছিলোঁ আকৌ আলহী আহিলে মানে কোন মাহীহঁত আহিলে তাৰপিছতে জেগাকণ চাফা কৰা নহ'ব এতিয়া আৰু বেলেগ এদিনে কৰিব লাগিব মাহীহঁত আহিলে এইফালে আমাৰ ঘৰলৈ এতিয়া মাহীহঁত আহি কৈ মাছ আনিছিলে মাছ ফ্ৰাই কৰি আছে লগতে মাছৰ কণী আনিছিলে তাকে মই এতিয়া মাছৰ কণী খাই আছোঁ ফ্ৰাই কৰি আছে মাহীয়ে ফ্ৰাই কৰিছে মই খাই আছোঁ আৰু খাই গৈ এতিয়া এইফালে কচু বনাইছে কচু মাছ বনাইছে মাহীয়ে এতিয়া জেগাকণ চাফা কৰিম বুলি ভাবিছিলোঁ অকণ এতিয়া আজি চাফা কৰা নহ'বই তো মাহীহঁতো গ'ল মই এতিয়া গা ধুই গৈ এতিয়া এনেই অলপ ওলাই যাওঁ ৰাস্তা ফালে লগৰখিনিৰ লগত ওলাই আহিছোঁ এতিয়া লগৰখিনিৰ লগত গাঁৱৰ লগৰকেইটাৰ লগত ওলাই যাওঁ ৰাস্তা ফালে তো আপোনালোকক নেক্সট টাইম লগত লগ পাই আছোঁ বাই বাই